নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আজি মানে মই অলপ বেলেগ ধৰণত মিমিক্ৰি কৰিম। মানে জুবিনদাৰ আমাৰ যোনটো ফেমাছ ডাইলগ আছে, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই, মই মুক্ত, মই কাঞ্চনজংঘা। এই ডাইলগটো যদি বলিউড অভিনেতাসকলে কয় কেনেকুৱা হ'ব মই দেখুৱাবলৈ চেষ্টা কৰিম। তো বলক আজিৰ ভিডিঅ'টোৰ আগলৈ আমি আগবাঢ়ো। মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই, মই মুক্ত, মই কাঞ্চনজংঘা। এই ডাইলগটো যদি আমাৰ বলিউড অভিনেতাই কয় তেনেহ'লে কেনেকুৱা হ'ব মই দেখুৱাই দিছোঁ। ধৰক অমৃশ পুৰী ক'লে তেতিয়াহ'লে কেনেকৈ কৰিব? মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱানো নাই, মই মুক্ত, মই কাঞ্চনজংঘা। এইটো ডাইলগ যদি শক্তি কাপুৰে কৰে তেতিয়াহ'লে কেনেকুৱা হ'ব মই দেখুৱাইছোঁ। আও, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই, আও মই মুক্ত, মই কাঞ্চনজংঘা। আও লালু প্ৰসাদ যাদৱে ক'লে তেতিয়াহ'লে কেনেকৈ ক'ব? মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱানো নাই, মই মুক্ত, মই কাঞ্চনজংঘা। অমিতাভ বচ্চনে ক'লে তেতিয়া কেনেকৈ ক'ব? অমিতাভ বচ্চনে মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই মুক্ত, মোৰ কোনো ভগৱান নাই, মই মুক্ত, মই কাঞ্চনজংঘা। নানা পাটেকাৰে এইটো ডাইলগ কৰে তেনেহ'লে কেনেকুৱা হ'ব মই দেখুৱাইছোঁ। নানা পাটেকাৰ মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, আৰু মোৰ কোনো ভগৱানো নাই, মই মুক্ত, মই কাঞ্চনজংঘা। এইটো ডাইলগ পৰেশ ৰাৱালে কৰিলে, পৰেশ ৰাৱালে ক'লে কেনেকুৱা হ'ব? মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই মুক্ত, মই কাঞ্চনজংঘা। আৰু যদি আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া, আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া কৰে তেতিয়াহ'লে কেনেকুৱা হ'ব? দেখা মিত্ৰ, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই মুক্ত, মই কাঞ্চনজংঘা। তো যদিও ভিডিঅ'টো ভাল লাগিল শ্বেয়াৰ কৰি দিয়ক। মোৰ চেনেলটো যদি কোনোবা নতুন ছাবস্ক্ৰাইব কৰক চেনেলটো, আৰু বেল আইকনটো টিপি দিব নাপাহৰিব, কাৰণ মই এনেকুৱা ভিডিঅ' দিয়ে থাকোঁ, তেতিয়া চাই থাকিব পাব নে কি কয়?